হাই গাইজ, গুড মৰ্ণিং। আপোনালোকৰ ফালে বৰষুণ দিছেনে? আমাৰ গুৱাহাটীত বৰষুণ দি আছে এতিয়া। ইমান ভাল লাগছে আৰু মানে ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে। ইমান গৰম আছিল, এতিয়া বৰষুণ দি আছে কাৰণে ভাল লাগিছে। তথাপিও মানে আৰু বৰষুণ দিলেও আৰু যিটো গৰম, সেই গৰমৰ মানে হেৰিটো নাযায়। তথাপিও অলপ ভাল লাগে আৰু বৰষুণটো দিলে। সেয়া পিনপিনীয়া বৰষুণ দি আছে। বতৰটো খুবেই ডাৱৰীয়া হয়। বৰষুণটো এনেকৈ দি থাকিলে ভাল লাগে। বেছি ৰ'দতকৈ আৰু এনেকৈ বতৰ ডাৱৰীয়া হৈ থাকিলে ভাল লাগে আৰু গৰমটো অলপ কমি যায়। যিমানে বৰষুণ দিয়ক তথাপিও মানে গৰমটো নাযায়। গৰম দিনতো গৰম হ'বই, তথাপিও আৰু এনেকৈ অলপ বৰষুণ পৰি থাকিলে ভাল লাগে। ইমান ধুনীয়াকৈ দি আছে পিনপিনীয়া বৰষুণ। এতিয়া ক'ত ক'ত বৰষুণ দি আছে ন? এতিয়া প্ৰায় ৰাতিপুৱা 9টা বাজিছে। সেয়া 9টা বজাত গুৱাহাটীত এনেকৈ পিনপিনীয়া বৰষুণ পৰি আছে। আপোনালোকৰ ফালে দিছেনে বৰষুণ? জনাবচোন। এয়া বৰষুণৰ টোপল। এয়া বৰষুণৰ টোপল ধৰিছোঁ, লাৰি চাইছোঁ অলপ। পিনপিনীয়া হয়, কিনকিনীয়া বৰষুণ দি আছে, বেছি আৰু ডাঙৰকৈ দিয়া নাই। আপোনালোকৰ ফালে বৰষুণ দি আছে নেকি? জনাবচোন, কমেণ্টত জনাই দিব। বাই বাই। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰি দিব। আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। ভালে থাকক আপোনালোক, সুস্থ থাকক। বাই বাই।